এতিয়া আমাৰ পিনে আবেলি হৈছে, সেইকাৰণে ভাবিলোঁ অলপ গছবিলাক শুকাই গৈছে। এতিয়া শুকান দিন যিহেতুকে ভাবিলোঁ অলপ গছবিলাকত অলপ পানী দি দিওঁ। এনেওতো শুকান দিনত ফুল চুল কমেই ধৰে, গছবিলাক শুকাই গৈছে। ইয়াতে জবা কাৰ্টনত লগাই দিছোঁ, এইটো কাৰণে এনেকৈ কাৰ্টন আনি ডাঙৰ জেগা হ'লে মানে বাঢ়িবলৈ ধুনীয়া হয়, সেইটো কাৰণে কাৰ্টনত লগাই দিছোঁ। আৰু এনেকৈ টবতো লগাইছোঁৱে, এয়া ফুল কমকৈ ধৰিছে। আমাৰ ইয়াত বিভিন্ন ধৰণৰ জবা আছে। এজোপা বেগুনীয়া জবা, এজোপা মানে ৰঙা, এজোপা মানে ৰঙা দুপুহা, এজোপা হৈছে আকৌ কি ধুনীয়া এটা ফুল ফুলিছে ইয়াত। আমাৰ ফুলৰ বাগিচা ওপৰত লগাইছোঁ, অলপ চলপ ফুল ভাল লাগে ফুল লগালে। মোৰ বিশেষকৈ গছ চছ লগাব খুবেই বেছি ভাল লাগে, সেইকাৰণে অলপ চলপকৈ লগাইছোঁ আৰু। ধান ৰ'দত দিছে। আমাৰ ছোৱালী এদিনে মোবাইল চাই আছে। এতিয়া সময় বেয়া কেতিয়া ভিডিঅ' বনালে? যে স্পীডে আৰম্ভ কৰিলা।